সঞ্জীৱ হেছ। বন্ধুসকল, মই আজি আপোনাৰ ওচৰলৈ এটা সুন্দৰ বিষয় লৈ আহিছোঁ। অতি গুৰুত্বপূৰ্ণ বিষয় আৰু অতি জানিবলগীয়া বিষয়। বন্ধুসকল, এই বিষয়টো জানিলে আপোনাৰ নিশ্চয় লাভ হ'ব বুলি মোৰ এটা ধাৰণা। বন্ধুসকল, মই ক'বলৈ বিচাৰিছোঁ ডায়েবেটিছ ৰোগৰ বিষয়ে। হয়, এই ডায়েবেটিছ ৰোগ বা বহুতৰ ৰোগ হৈছে এটি হৰমনজনিত ৰোগ। এই ৰোগ অতি ভয়ংকৰ। অন্য ৰোগৰ তুলনাত এই ৰোগ অতি ভয়ংকৰ। বৰ্তমান ভাৰতবৰ্ষত এই ৰোগ সম্পূৰ্ণৰূপে চানি ধৰিছে। এই ৰোগত শিশু মহিলা সকলোৱে বৰ্তমান সময়ত আক্ৰান্ত হোৱা দেখা যায়। বন্ধুসকল, এই ৰোগ অতি ভয়ংকৰ। ডায়েবেটিছ ৰোগ মানুহৰ বাবে যমদূত। বৰ্তমান সময়ত এই ৰোগ যমদূত ৰূপে দেখা দিছে। অন্য দেশৰ তুলনাত ভাৰতবৰ্ষত এই ৰোগ অতি ভয়ানকভাৱে দেখা দিছে। 171 নিযুত লোকে এই ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱা দেখা পোৱা যায়। মানৱ শৰীৰৰ পাচনতন্ত্ৰৰ লগত জড়িত থকা অগ্নাশয়ে যথেষ্ট পৰিমাণে ইনচুলিন তৈয়াৰ কৰিব নোৱাৰিলে ডায়েবেটিছ হয়। বন্ধুসকল, এই ডায়েবেটিছ ৰোগ অতি ভয়ংকৰ। 40 বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত এই ডায়েবেটিছ ৰোগ হয় আৰু শিশু আৰু গৰ্ভৱতী মহিলাও এই ৰোগত আক্ৰান্ত হয়। বন্ধুসকল, অতি গুৰুত্বপূৰ্ণ বিষয়। বৰ্তমানত এইটো জ্বলন্ত ৰোগ। এই ৰোগ মানুহৰ জীৱনলৈ কাল নামাই আনিব পাৰে। হয়, এই ডায়েবেটিছ ৰোগৰ লক্ষণসমূহ হ'ল হাড় ভৰি জিনজিনোৱা, শৰীৰ দুৰ্বল অনুভৱ কৰা, কাটিলে সোনকালে ঘাঁ শুকোৱা, চকুৰ দৃষ্টি কমি যোৱা আৰু নানা ধৰণৰ বেমাৰে বা ৰোগে দেখা দিয়ে। এই বেমাৰ এবাৰ মানুহৰ শৰীৰলৈ আহিলে সেই মানুহৰ শৰীৰৰ সকলো অংগ প্ৰত্যংগ সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব পাৰে। সেয়েহে ইয়াৰ পৰা বাচি থাকিবলৈ আমি কিছুমান ব্যৱস্থা হাতত লোৱা উচিত। হয়তো আমি প্ৰথমতে ক'ব বিচাৰোঁ, আপোনালোকে সময়মতে যদি চিকিৎসাৰ সহায় লয় এই ৰোগৰ পৰা হাত সাৰিব পাৰে। নতুবা কোনো মাদক দ্ৰব্য সেৱনৰ পৰা যদি বিৰত থাকে এই ৰোগৰ পৰা হাত সাৰিব পাৰে। কোনো টেনশ্যনৰ পৰা যদি আপোনালোকে দূৰত থাকে এই বেমাৰৰ পৰা হাত সাৰিব পাৰে। যদি আপোনালোকে সদায় ৰাতিপুৱা নিয়মিত যোগাভ্যাস কৰে অথবা ব্যায়াম কৰে এই বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে। যদি আপোনালোকে সদায় নিয়মিতভাৱে কিছুমান আয়ুৰ্বেদিক ঔষধ যদি সেৱন কৰে তেতিয়াও সম্পূৰ্ণ ভালে থাকিব পাৰে। এই বেমাৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰা সহজ নহয়, কিন্তু এনেকুৱা কামবোৰ কৰিলে আপোনালোকে কিছু পৰিমাণে হ'লেও এই মধুমেহ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। আপোনালোকে ভয় নকৰিব আৰু হাৰ নামানিব। বন্ধুসকল, পিছলৈ